কিছু ভাবনা বইব এনেকে কৈ পেলি দায়িত্ব ল'লে নহ'ব তেওঁ লাগি বাগি নিজে ফিল-আপ কৰি জমা কৰি দিয়ালৈকে আগবাঢ়ি গ'লেহে এই কামটো প্ৰচেছটো সফল হ'ব তো ইয়াতে এটা মই নাজানো বিধায়ক ডাঙৰীয়াই চাগে মলেন্দাহঁতৰ লগত যোগাযোগ কৰিছে তো কিন্তু এতিয়া এটা কমিটি বনিছে কিন্তু আমি ভাৰতীয় জনতা পাৰ্টি সমগ্ৰ দেশজুৰি সদস্যবৰ্তী অভিযান চলি আছে আৰু তাৰে অংশ স্বৰূপে আজি ভাৰতীয় জনতা পাৰ্টি পশ্চিম জোনাই মণ্ডলৰ উদ্যোগত আৰু অন্যান্য আমাৰ ভাৰতীয় জনতা পাৰ্টিক ভাল পোৱা বিভিন্ন জাতীয় সংগঠনৰ উদ্যোগত আজি বৃহৎ আমাৰ সদস্যবৰ্তী অভিযান চলিল আৰু আজি অতি কমেও এইটো মঞ্চত আমি 500 এবভ আমি সদস্যবৰ্তী কৰাইছোঁ আৰু ৰাইজৰ সহযোগিতা বহুত আছে ইয়াত লৈকে 12,000 আৰু আশা কৰিছোঁ আজি 5,000 উঠিব তাৰমানে আমি 17,000 আজি ক্ৰছ কৰিম এটা বুটত 300 আমাৰ আপুনি 74টোৰ লগত 300 যদি আপুনি ইনটু মাৰি দিয়ে সেইটোৱে আৰু আহ্বান জনাইছোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে যথেষ্ট ৰাইজৰ ভাল কাম কৰিছে ধুনীয়া মানে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰিছে আৰু সেই আঁচনিসমূহৰ দ্বাৰা ৰাইজ উপকৃত হৈছে তো সেইটোৰ কাৰণে ৰাইজক বিনম্ৰ আহ্বান জনাওঁ এই যে গভৰ্ণমেণ্টে ডেভেলপমেণ্ট কামবোৰ কৰি আছে মোদী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 24 ঘণ্টা ৰাইজৰ কাৰণে কৰি আছে গতিকে তেওঁলোকক আমি সহযোগ কৰিবৰ কাৰণে ৰাইজক আহ্বান জনাইছোঁ দিন হোৱা 100 বছৰ হ'ব ইণ্ডিপেণ্ডেণ্ট হোৱা 100 বছৰ হ'ব তো 100 বছৰ পূৰ্ণ উপলক্ষে মোদী ডাঙৰীয়াই বিচাৰিছে ভাৰতক এখন যিটো ডেভেলপিং কাউণ্ট্ৰি আমাৰ ভাৰতটো বৰ্তমান ডেভেলপিং কাউণ্ট্ৰিৰ পৰা ডেভেলপ কাউণ্ট্ৰিলৈকে নিব লাগে বিকশিত ভাৰতৰ সপোন দেখিছে আৰু তাৰ কাৰণে বিভিন্ন পৰ্যায়ত তেখেতে কাম কৰিছে টিভি মিডিয়া যোগে গম পাইছে আজি মোদীৰ বিশ্বত যিটো প্ৰভাৱ দ্বিতীয় কথাটো হ'ল অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিদিনাখন চিফ মিনিষ্টাৰ হিচাপে অভাৰটেকিং কৰিছিলে তেখেতে কৈছে অসমক ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত এখন তো অলপ কেইদিন আগতে দাদাও গম পাইছে আমাৰ যিটো ইণ্ডিয়া কি আছিলে এইটো টাইমছ নাওৰ এটা ছাৰ্ভেত আমাৰ চিফ মিনিষ্টাৰটো ইণ্ডিয়াৰ ভিতৰতে ফাৰ্ষ্ট ৰেংক যিটো কাম কৰা স্পীডটোৰ মানে স্কিলৰ কথাটো কৈছে দক্ষতাৰ কথাটো তো এইটো হিচাপে কাম কৰি গৈ আছে কিন্তু মোদী ডাঙৰীয়াৰ যিটো সপোন বিকশিত ভাৰত বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে ভাৰতৰ 5খন মানে টপ ষ্টেটৰ ভিতৰত এখন থ'ব বিচাৰিছে তো এই তেখেতসকল লক্ষ্যটো জনসাধাৰণে যদি কপাৰেট নকৰে সহযোগ নকৰে তেতিয়াহ'লে এই বস্তুটো সফল নহ'ব তো এইটো কৰিবৰ কাৰণে আমিও জনসাধাৰণ হিচাপে কিছু আমাৰ কৰণীয় আছে কৰণীয়টো এনেকুৱা ধৰণৰ বিজেপি सोद्रोमा जानानै जोङो मा खाबु मोनगोन मोना बे खोथा फैयो दा दिनैहाय